সাধাৰণ জ্ঞানৰ ভূগোল আৰু বুৰঞ্জীৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য ৱৰ্ল্ড কল্ডেষ্ট প্লেচ পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি এনসাৰ ভোষ্টক ষ্টেচন 2 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য প্লেনেট হেজ 14 ছেটেলাইট কোনটো গ্ৰহৰ উপগ্ৰহ 14টা এনসাৰ নেপচুন 3 নম্বৰ প্ৰশ্ন হোৱাট ইজ এ চিচিলা এটা কি এনসাৰ আইসল্যান্ড দ্বীপ 4 নম্বৰ প্ৰশ্ন আফ্ৰিকা ইজ দ্য লাৰ্জেষ্ট কণ্টেইন ইন দ্য ৱৰ্ল্ড আফ্ৰিকা বিশ্বৰ ড্ৰেছতম বৃহৎ মহাদেশ উত্তৰ সেকেন্ড দ্বিতীয় বৃহত্তম মহাদেশ 5 নম্বৰ প্ৰশ্ন টু হৰ্ন ৰাইনোচৰ্স আৰ ফাউণ্ড ইন ড্ৰেছ দুটা খড়গযুক্ত গড় পোৱা যায় ড্ৰেছ আফ্ৰিকা মহাদেশত 6 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য সেকেন্ড লাৰ্জেষ্ট সুইট ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড কোনটো বিশ্বৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ এনসাৰ ভিক্টোৰিয়া 7 নম্বৰ প্ৰশ্ন লক্ষদ্বীপ আইসল্যান্ড আৰ লোকেটেড ইন দ্য ড্ৰেছ লক্ষদ্বীপ দ্বীপপুঞ্জ অৱস্থিত আৰবান চি আৰব সাগৰ 8 নম্বৰ প্ৰশ্ন ইন ইণ্ডিয়া ট্ৰপিকেল ৰেইন ফৰেষ্ট আৰ ফাউণ্ড ড্ৰেছ ভাৰতত ক্ৰান্তীয় বৰ্ষাৰণ্য পোৱা যায় আন্দামান এণ্ড নিকোবৰ আইসল্যান্ড আনন্দমাৰ আৰু নিকোবৰ দ্বীপপুঞ্জত 9 নম্বৰ প্ৰশ্ন কাৰাকোৰাম ইজ নন এজ ড্ৰেছ ইন তিব্বতত কাৰাকোৰামক ড্ৰেছ কোৱা হয় এনসাৰ কৈলাশ 10 নম্বৰ প্ৰশ্ন দ্য গিফ্ট অফ নীল ৰিভাৰ ইজ নীল নদীৰ দান বুলি কোৱা হয় ইজিপ্তত 11 নম্বৰ প্ৰশ্ন দ্য লাৰ্জেষ্ট কাণ্ট্ৰি অফ আফ্ৰিকা ইজ আফ্ৰিকাৰ বৃহত্তম দেশখন ড্ৰেছ আলজেৰিয়া 12 নম্বৰ প্ৰশ্ন নৰ্থ আমেৰিকা ইজ ড্ৰেছ লাৰ্জেষ্ট কণ্টেইন অফ দ্য ৱৰ্ল্ড উত্তৰ আমেৰিকা বিশ্বৰ ড্ৰেছ বৃহৎ মহাদেশ চতুৰ্থ বৃহৎ মহাদেশ 13 নম্বৰ প্ৰশ্ন ফুজিয়ামা ইজ এ ড্ৰেছ ফুজিয়ামা হৈছে এটা আগ্নেয়গিৰি ভলকেনো 14 নম্বৰ প্ৰশ্ন দ্য এভাৰেজ হাইট অফ পামিৰ নট ইজ ড্ৰেছ পামিৰ গ্ৰন্থিৰ গড় উচ্চতা 4200 মিটাৰ 4200 মিটাৰ 15 নম্বৰ প্ৰশ্ন হুইচ ইজ কল্ড ৰোপ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ মুধচ কাক বোলে পামিৰ মালভূমিক 16 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সবাতোকৈ বৃহৎ হ্ৰদ কোনটো কাম্পিয়ান হ্ৰদ 17 নম্বৰ প্ৰশ্ন দ্য লংগেষ্ট ৰিভাৰ অফ এছিয়া ইজ ড্ৰেছ এছিয়াৰ দীৰ্ঘতম নৈখন ইয়াংচিকিয়াং 18 নম্বৰ প্ৰশ্ন দ্য হাইজেষ্ট পিক অফ আফ্ৰিকা ইজ ড্ৰেছ আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ এমটি কিলিমাঞ্জাৰো 19 নম্বৰ প্ৰশ্ন ডেল্টাছ আৰ ফৰ্মেট ইন ড্ৰেছ বদ্বীপ গঠন হয় মাউথ অফ দ্য ৰিভাৰ নদীৰ মোহনাত 20 নম্বৰ প্ৰশ্ন হুইচ কাণ্ট্ৰি হেজ ডেভেলপড পেগাছাছ স্পাইৱেল কোনখন দেশে নিৰ্মাণ কৰিছে ইজৰাইলে Thank you for watching Job Star Education.